আজি মই শিকাম মাইক্ৰ'ছফ্ট এক্সেল। মাইক্ৰ'ছফ্ট এক্সেলত আটাইতকৈ সৰু সংখ্যা বা আটাইতকৈ ডাঙৰ সংখ্যাটো কেনেকৈ নিৰ্ণয় কৰিব পাৰি। তো নিৰ্ণয় কৰিবৰ কাৰণে যিটো নাম দিয়া আছে, তো প্ৰথমতে চাব ইয়াতে প্ৰথমতে চেলখিনি চিলেক্ট কৰিব লাগিব য'ত আমি এনচাৰটো লাগে। মই চেলখিনি চিলেক্ট কৰি লৈছোঁ, তাৰপিছত টাইপ কৰিছোঁ ইকুৱেল, তাৰপিছত ইয়াতে আমি লিখি দিছোঁ মিনিমাম MIN। আহি গৈছে, কিবৰ্ডৰ পৰা টেব কি প্ৰেছ কৰি দিছোঁ আৰু নামৰ চেলখিনি চিলেক্ট কৰি দিছোঁ। তাৰপিছত ব্ৰেকেট ক্ল'জ কৰি Ctrl+Enter প্ৰেছ কৰি দিছোঁ। আহি গৈছে চবৰে মিনিমাম সংখ্যাটো ওলাই আহিছে। তাৰপিছত মেক্সিমাম নাম্বাৰটো উলিয়াই দেখুৱাই আছোঁ। প্ৰথমতে চেলখিনি চিলেক্ট কৰিব লাগিব, ইকুৱেল টাইপ কৰিছোঁ, মেক্সিমাম লিখি দিছোঁ, মেক্সিমাম আহি গৈছে, কিবৰ্ডৰ পৰা টেব কি প্ৰেছ কৰি দিছোঁ, নামৰ চেলখিনি চিলেক্ট কৰি দিছোঁ, ব্ৰেকেট ক্ল'জ কৰি Ctrl+Enter। তো মেক্সিমাম নাম্বাৰ ওলাই গৈছে চবৰে। তো আজিৰ ভিডিঅ' দেখিনে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।